চাওকচোন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাকনো কিনো বাৰ্তা দিব বিচাৰিছে অসমবাসী ৰাইজক শুনো আহকচোন আগতে বাংলাদেশী উচ্ছেদ হবই আমি বাংলাদেশীৰ ঘৰ ভাঙিছো যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলো ভিজিআৰ পিজিআৰত আছিল কেতিয়াবা উচ্ছেদ হলেতেন আমি মেয়াদী পট্টা দি দিলো এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা শাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহব নহয় গতিকে ৰাইজ চালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকুৱা ধৰণৰ বাৰ্তা দিছে যে বাংলাদেশী ঘৰ ভাঙিবই বুলি কৈছে আৰু অসমীয়া হিচাপে আমি বিচাৰো বাংলাদেশী ঘৰ বঙাই নহয় অসমৰ পৰা প্ৰত্যেকজন বিদেশী যাতে তাৰ পৰা নিজৰ স্বদেশলৈ তেওঁলোকে ঘূৰি যাব পাৰে এয়া চৰকাৰে ব্যৱস্থা কৰি দিয়ক আৰু তেওঁলোকে নিজৰ দেশলৈ ঘূৰি যাওক আৰু সেই কাৰণে 10 বছৰ সময় আমি এই বিজেপি চৰকাৰখনত তুলি দিছিলো যাতে তেওঁলোকে বিদেশী মুক্ত অসম কৰিব পাৰে যেহেতু তেওঁলোকৰ বিদেশী মুক্ত তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল কিন্তু 10 বছৰ তেওঁলোকে কেইটা বিদেশী অসমৰ পৰা খেদিলে তেওঁলোকে এই 10 বছৰ কি কৰিছিল ঘোঁৰা ঘা কাটি আছিল নেকি এয়া লাষ্ট যি এবছৰ সময় আছে বিজেপিৰ হাতত তেওঁলোকে কি বাৰ্তা দিব বিচাৰিছে অসমবাসী ৰাইজক আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যদি বিদেশী খেদিব নোৱাৰে অসমৰ পৰা তেনেহলে তেওঁলোকে ৰিজাইন দিয়াৰ ব্যৱস্থা কৰক